নমস্কাৰ বন্ধু বান্ধৱীসকল, মই দুলু কলিতাই মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই এটা আনবক্সিং কৰিম। এইখন হৈছে মেগনেট স্লেট। আপোনালোকে ফ্লিপকাৰ্ট, আমাজন সকলোতে যদি চাৰ্চ কৰি পাব আৰু কিডছ ৰাইটিং বৰ্ড বুলি চাৰ্চ কৰিব তেতিয়া আপোনালোকে পাই যাব। মই এইখন আনিছোঁ ফ্লিপকাৰ্টৰ পৰা। মানে আপোনালোকে যে ভিডিঅ'ত দেখি থাকে, মোৰ ভাগিনৰ জন্মদিন আহি আছে, বাৰ্থডে ভ্লগ মই দিম আপোনালোকক। আহি আছে 1 তাৰিখে। আৰু এয়া চাওক মই মাজতে কি কৰি আছোঁ। এইখন হৈছে এইখন লগতে আহিছে, মানে ফুটাই ইমান ভাল লাগে, মই ফুটাই আছিলোঁ। আৰু তাৰ কাৰণে ভাগিনৰ কাৰণে এইখন লিখিব পৰাকৈ এখন বৰ্ড মই ফ্লিপকাৰ্টত দিছিলোঁ, অৰ্ডাৰ দিছিলোঁ। আগতীয়াকৈ দিছোঁ। মানে মই ভাবিছিলোঁ বেছি দিন লাগিব, কিন্তু নাই, 2-4 দিনতে আহি গ'ল। 4-5 দিনমান লাগিছে, আহি গ'ল। আৰু সেইকাৰণে ভাবিছোঁ আপোনালোকেও যদি লয় আপোনালোকৰ ল'ৰা ছোৱালীৰ বাবে, তেতিয়া আপোনালোকে মোৰ ভিডিঅ'টোৰ পৰা কেনেদৰে ব্যৱহাৰ কৰিব লাগে এইখন আপোনালোকে গম পাব। সেইকাৰণে আপোনালোকৰ হেল্প হোৱাকৈ মই ভিডিঅ'টো বনালোঁ। এইখনৰ কেনেদৰে ব্যৱহাৰ কৰে, কেনেদৰে আখৰবোৰ মুচিব পাৰি, মই সেইখিনি ধুনীয়াকৈ দেখুৱাই যাম। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই যাব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।